নমস্কাৰ দিবলাইছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল 28 মে। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেবোৰ খবৰ নিতৌ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰি উৎসাহিত কৰিব। আগবাঢ়িছো আজিৰ দিনটোৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ। সন্ধিয়াৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে অতিকেই ভাল খবৰ। শীঘ্ৰেই দেশৰ লাখ লাখ কৃষকে লাভ কৰিব চৰকাৰী ধন। হয় বন্ধু বান্ধৱীসকল, দেশৰ লাখ লাখ কৃষকে লাভ কৰিব চৰকাৰী ধন। কেনেকৈ এই ধনখন পাব আমি সবিশেষ দেখিবলৈ যত্ন কৰিম। বন্ধু বান্ধৱীসকল, আপুনি ভিডিঅ'টো চাই আছে প্ৰথমৰ পৰা শেষলৈ চাব, কিয়নো শীঘ্ৰেই দেশৰ লাখ লাখ কৃষকে লাভ কৰিব চৰকাৰী ধন আৰু কোনটো ধন চৰকাৰে দিব কৃষকসকলক আমি সবিশেষ জনাবলৈ যত্ন কৰিম। PM কিষাণ আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে। বন্ধু বান্ধৱীসকল, আপোনাৰ যদি PM কিষাণ আছে তেনেহ'লে এই PM কিষাণৰ জৰিয়তে আপুনি চৰকাৰী ধন পাব। বন্ধু বান্ধৱীসকল, দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণ যদি আপুনি আছে শীঘ্ৰেই আপোনাৰ একাউণ্টত টকা সোমাব। শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ বেংকৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে আপুনি এই টকাখন নাপাব। বন্ধু বান্ধৱীসকল, আপোনাৰ আধাৰ কাৰ্ডত যদি লিংক কৰা নাই এতিয়াই আপুনি লিংক কৰক, আপুনি পাব 2000কৈ টকা PM কিষাণৰ পৰা। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, চেলেঞ্জ কৰিলে আনন্দ মিশ্ৰক। লখিমপুৰৰ IPS আনন্দ মিশ্ৰক চেলেঞ্জ কৰিছিল আশ্ৰাফুল ইছলামে, কিন্তু দুৰ্ভাগ্যজনক আশ্ৰাফুল ইছলামে সফল হ'ব নোৱাৰিলে। আনন্দ মিশ্ৰৰ হাততেই ধৰা পৰিল। আনন্দ মিশ্ৰই টল ফ্ৰী নাম্বাৰ মুকলি কৰিছিল আৰু এই টল ফ্ৰী নাম্বাৰত যোগাযোগ কৰিয়ে আনন্দ মিশ্ৰৰ হাতত ধৰা পৰিল আশ্ৰাফুলে। লৈ আহিছোঁ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আনন্দ মিশ্ৰক চেলেঞ্জ আশ্ৰাফুলৰ। আনন্দ মিশ্ৰক চেলেঞ্জ নকল সোণ বেপাৰী। লখিমপুৰত নকল সোণৰ বেপাৰীক আটক কৰে ৰাইজে। লখিমপুৰৰ পৰা মংগলদৈ লৈ নিয়াৰ পথত ৰাইজে আটক কৰে আশ্ৰাফুলক। হয় বন্ধু বান্ধৱীসকল, চেলেঞ্জ কৰি থাকিব নোৱাৰিলে আশ্ৰাফুলে, আটক কৰিলে আনন্দ মিশ্ৰই। দিনটো আন এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ। ইতিমধ্যে ডক্টৰ ৰণোজ পেগুৱে জনালে এটা বিশেষ ঘোষণা। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত উপলব্ধ হ'ব BEd পাঠ্যক্ৰম। হয় বন্ধু বান্ধৱীসকল, আপুনি BEd পৰীক্ষা দিব বিচাৰে নেকি? আপুনি BEd কোৰ্চ কৰিব বিচাৰে নেকি? তেনেহ'লে আপোনাৰ বাবে অতিকেই ভাল খবৰ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত উপলব্ধ হ'ব এইবাৰৰ পৰা BEd পাঠ্যক্ৰম। হয় বন্ধু বান্ধৱীসকল, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত উপলব্ধ হ'ব BEd পাঠ্যক্ৰমৰ ব্যৱস্থা। ইতিমধ্যে জনাই আছোঁ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আজি বৈঠকত অনুষ্ঠিত হয় এই সিদ্ধান্ত। পোন প্ৰথমবাৰৰ বাবে এই পদক্ষেপ শিক্ষা বিভাগৰ। ডক্টৰ ৰণোজ পেগুৱে ইতিমধ্যে ঘোষণা কৰিছে পোন প্ৰথমবাৰৰ বাবে এই পদক্ষেপ শিক্ষা বিভাগে লৈছে। ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ইতিমধ্যে এই কথাষাৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। বন্ধু বান্ধৱীসকল, আপুনি যদি BEd কৰিব বিচাৰে, আপুনি যদি BEd কৰিব বুলি ভাবি আছে তেনেহ'লে আপোনাৰ বাবে অতিকেই ভাল খবৰ।